এগৰাকী অচিনাকি বৃদ্ধাৰ কৰুণ গাথা। বিহালীৰ মানৱ দৰদীৰ হৃদয়বান ব্যক্তি সুন্তি দাসে সহায় কৰিছিল এইগৰাকী বৃদ্ধাক। কিন্তু আজি অসুস্থ হৈ পৰিছে এই বৃদ্ধাগৰাকী। বিহালী সমষ্টিৰ কমাৰপুখুৰী তিনিআলিৰ নৱনিৰ্মাণ হৈ থকা বিহালী বাসিন্দাৰ সুন্তি দাসৰ দোকানত আশ্ৰয় লৈছিল এই বৃদ্ধাগৰাকীয়ে। কিন্তু কোনো ব্যক্তিয়ে চিনি নোপোৱাত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল সুন্তি দাস। কিন্তু আজি অসুস্থ হৈ মৃত্যুৰ ক্ষণ গণিছে বৃদ্ধাগৰাকীয়ে। সুন্তি দাসে বৃদ্ধাগৰাকীৰ চিকিৎসা কৰাৰ লগতে খোৱা বোৱাৰো ব্যৱস্থা কৰি দিছে। বৃদ্ধাগৰাকী বিহালীৰ নহয় যদিও কেনেদৰে আহি পালে এতিয়াও জানিব পৰা হোৱা নাই। যদি কোনো সদাশয় ব্যক্তিয়ে বৃদ্ধাগৰাকীক চিনি পায় তেন্তে এই নম্বৰত যোগাযোগ কৰক 7099547532। আগত নিউজ কৰিছিলোঁ মই মানুহগৰাকী হয় কোনো চিনাকি ব্যক্তি নোলালে। এতিয়া মানুহজনী কোনো নাই, বহুত অসুস্থ হৈ আছে। এতিয়া মানুহজনী ট্ৰিটমেণ্ট কৰিবলগীয়া হৈ আছে, মেডিকেল লৈ যোৱা হৈছে। কোনো গাৰ্জেন নাই মেডিকেল নিব হ'লে, মেডিকেলত ৰাখিব হ'লে কোনো গাৰ্জেন নাই। এতিয়া মানুহজনী কোনোবা যদি সদাশয় ব্যক্তি কোনোবা যদি NGO আছে বিহালীত, তেনেকৈ মানুহজনীক লৈ যদি মেডিকেলত যদি ৰাখে তেতিয়া মানুহজনীৰ মানে কি অৱস্থাটো ভাল হ'ব। এতিয়া মানুহজনীৰ যি খৰচা আপুনি নিজে মই নিজে কৰি আছোঁ, যিমান পাৰোঁ নিজৰ ফালৰ পৰা মই সহায় কৰি আছোঁ মানুহগৰাকী অসমীয়া কথা বুজি পায় নেকি? নাই অসমীয়া কথা বুজি নাপায়। ঘৰ ক'ত বুলি ক'লে সেইটো নাজানে। সেইকাৰণেতো অলপ অসুবিধা হৈছে। যদি সেইখিনি জনাহেঁতেনতো মই নিজে গৈ থৈ আহিলোঁ হয় মানুহগৰাকীক। মানুহগৰাকী এতিয়া অসুস্থ হোৱা কেইদিন হৈছে? আজি 4 দিন হৈছে। 4 দিন হৈছে ইয়াতে আছে বৰ্তমান। এতিয়া কোনো নাখায়ো নেমেলেও একো নকৰে, খালি উঠিবও নোৱাৰে, খোজকাঢ়িবও নোৱাৰে। এতিয়া ৰাস্তাত পৰি আছিলে, কালি বিহালী প্ৰশাসনে আনি আকৌ ইয়াত থৈ গৈছেহি। ব্যুৰ' ৰিপৰ্ট নাৰদ লাইভ।